ফটো লগাই ৱেলকাম কৰিছে এয়া কাজল বা আৰু টিংকুদা কংগ্ৰেচুলেশ্যনছ তেখেতসকলৰ জীৱনটো সুখৰ হওক আৰু ভালে লাগিছে অ' মাই গড এইটো কি কুৱেশ্যনছ কৰা বাৰু অথনিৰ পৰা আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক আৰু এতিয়া মোৰ কাম কেইটামান আছে ফেঞ্চি বজাৰ মই এটা বস্তু ল'বলৈ আহিছোঁ সেই বস্তুটো ল'ব লগা আছে তো আপোনালোকক দেখাই যাম যে মই কি বস্তু ল'ম আৰু আজি কাজল শৰ্মাৰ বিয়াটো যাব লগা আছে ক'ত কেনেকৈ যাওঁ কি কৰোঁ সকলোবিলাক আজি দেখাই যাম আৰু কোন কোন আহিব তো সকলোবিলাক দেখাম ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব তো ব'লক এতিয়া বেছি দেৰি নকৰি তললৈ যাম আৰু ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এতিয়া হোটেলৰ তললৈ গৈ আছোঁ তললৈ গৈ তাৰ পৰা আপোনালোকক লাখটকীয়া JP কৰ্পৰেশ্যন গৈ আছোঁ বাপৰে বাপ বাহিৰত ৰ'দ চাওক না কেনেকুৱা সাংঘাতিক ৰ'দ কি ক'ম আৰু তামাম ৰ'দ আৰু এইখন হৈছে লাখটকীয়া JP কৰ্পৰেশ্যন আপোনালোকে চাওক লাখটকীয়া JP ইয়াৰ পৰা বস্তু এটা ল'ব আছে এতিয়া গৈ আছোঁ A few minutes later. ট্ৰান্সমিটাৰ কোনটো ৰিচিভাৰ এইটো ৰিচিভাৰ ন কেনেকৈ ধৰা পৰে হেল্ল' 1 2 3 4 মাইক টেষ্ট হেল্ল' 1 2 3 4 মাইক টেষ্ট তো এইটোৱে হৈ গ'ল গডক্সৰ ৱায়াৰলেছ মাইক লৈ ল'লোঁ এটা ট্ৰান্সমিটাৰ বাকীটো ৰিচিভাৰ তো এইটোৱে আছিলে মই ল'বলগীয়া তো লৈ ল'লোঁ এতিয়া গৈ থাকোঁ ৰুমলৈ লৈ ল'লোঁ ইয়াৰ পৰা JPৰ পৰা ৰুমলৈ গৈ আছোঁ এইফালে সেইখিনিতে আছে মোৰ ৰুমটো A few minutes later. এই পাই গ'লোহি ৰুম আৰু বাহিৰত বহুত গৰম কিন্তু দেই সকলোবিলাক বস্তু লোৱা হৈ গ'ল এতিয়া অলপ দেৰি ৰেষ্ট লওঁ যিহেতু ভাগৰ লাগিছে অলপ ৰেষ্ট লৈ মেলি গা পা ধুই মেলি ওলাই মেলি একেবাৰে ডাইৰেক্ট বিয়ালৈ গৈ থাকিম A few minutes later. আৰু লোৱা হৈ গ'ল এয়া চাওক আৰু এতিয়া মই যাম জোৰত তিনিআলি বাইলেণ্ড 2 লৈ যাম কাৰণ অসীম দা লগত যাম যিহেতু মই ফোন কৰিছিলোঁ ফোন কৰোঁতে ক'লে আমাৰ ঘৰলৈকে আহিবা বুলি গতিকে এতিয়া জোৰত তিনিআলি যাওঁ তাৰপিছত একদম বিয়ালৈ অসীম দাৰ লগত গৈ থাকিম A few minutes later. ফাইনেলি পাই গ'লোহি এয়া চাওক কি ধুনীয়াকৈ ফটো লগাই ৱেলকাম কৰিছে এয়া এতিয়া ভিতৰলৈ সোমাই গৈ থাকোঁ আৰু এতিয়া ভিতৰলৈ সোমাই আহিলেও ওপৰলৈ গৈ আছোঁ ওপৰলৈ গৈ আছোঁ এতিয়া এক্সপেৰিয়েঞ্চ কেনেকুৱা এক্সপেৰিয়েঞ্চ কেনেকুৱা আমাৰ দীপ কেনেকুৱা বহুত দিনৰ মূৰত লগ পালোঁ কিন্তু দেই এইফালে আমাৰ দীপ বৰ ধুনীয়া ব্লগ বনাই কিন্তু দেই
ক'বা হা কাজল বা আৰু টিংকু দাক কংগ্ৰেচুলেশ্যনছ তেখেতসকলৰ যুগ্ম জীৱনটো সুখৰ হওক আৰু ভালে লাগিছে মই জীৱনৰ আজি আৰম্ভণি তেওঁলোকক এটা পাইছোঁ ভাল লাগিছে আৰু এটা ডাঙৰ কথা মই বিয়াত নাহোঁ ফাৰ্ষ্ট টাইম চাগে মই কোনোবা চেলিব্ৰিটি বিয়াত আহিছোঁ এইফালে আছে আমাৰ পুৰণা বন্ধু একদম দীপ বহুত আগৰ চিনাকি তো কি ক'বা আজি যিহেতু বিয়া কাজল আৰু টিংকুদাৰ কাজল আৰু টিংকুদা মানে মোৰ নিজৰ আৰু কাজলক মই নিজৰ বা তাই মোক ভাইটিৰ দৰে ভাবে বাৰু কাৰণ মোৰ পৰাই বিশেষকৈ টিংকুদা আৰু কাজলৰ আজি বিয়া মানে সিহঁতৰ যোৰাটো লগাই দিয়া মেইন মানুহটো ময়ে মানে বিশেষকৈ সিহঁতৰ প্ৰথম হৈছিলে হিয়াত এপাক গোলাপ ফুলে সেই গানটোৰ আমি বৃন্দাবন থিয়েটাৰত আছিলোঁ ৰোমাঞ্চৰ বছৰ সেই গানটোৰ পৰাই ইহঁতৰ দুটা যেতিয়া মানে তেতিয়া টিংকুদাৰ লগত মই আছিলোঁ কাজলৰ গাড়ী বেলেগে চলাই আছিলে এইফালে টিংকুদাক মই এফালে আহি নিনো ক'ৰবাত আনো ন আনি কাজলক ৰাস্তাত উঠাই লওঁ লৈ সিহঁত দুটা কাজিয়া মই গাড়ী চলাই থাকোঁ খালি সিহঁতৰ কাহিনী এই প্ৰথম যেতিয়া সিহঁতৰ লাভ ষ্টৰিটো মই গোটেই জানো মানে কেনেকৈ টিংকুদাই কাজলক ভাল পাইছিলে বা কাজলে টিংকুদাক ভাল পাইছিলে তাৰ মানে গোটেই মানে মেইন মানুহটোৱে মই মোৰ পৰাই আজি সিহঁতৰ মানে আজিৰ দিনটোত যেনেকৈ সিহঁতক মই পতাই দিছিলোঁ আজি সেইমতে বিয়াতো মই উপস্থিত হৈছোঁ সঁচাকৈ বহুত ভাল লাগিছে মোৰ ৰাতিপুৱাতে এবাৰ খালোঁ কিন্তু একদম সময় পোৱা নাই আৰু টাইমো পোৱা নাই ওপাত দৌৰিছোঁ ত'ত দৌৰিছোঁ তেনেকৈ দৌৰি থাকিব লগা হৈছে ৱেলকাম আৰু আপোনালোকে মোক যেনেকৈ আশীৰ্বাদ কৰিছে বা জোনাকক যেনেকৈ আশীৰ্বাদ কৰিছে আপোনালোকে সঁচাকৈ বহুত ভাল লাগিছে যি কি নহওক যিসকলে মোৰ চেনেলটো চোৱা নাই দীপজ্যোতি ব্লগ হয় চাব আৰু জোনাকৰ চেনেলটো চাব মোৰ বহুত ভাল লাগিব অ' মাই গড এইটো কি কুৱেশ্যনছ কৰা বাৰু অথনিৰ পৰা বিয়াৰ এক্সপিৰিয়েঞ্চ কি আৰু মই এটা ক'লোঁ ইহঁত টিংকুদা আৰু কাজলক এই লিংকটো লগাই দিয়া মানুহটো মই কিন্তু বিয়াৰ এক্সপিৰিয়েঞ্চ যেনেকুৱা হয় তেনেকুৱা আৰু নাই হ'লেও মানে কিবা নাৰ্ভাছ নাই নাৰ্ভাছ হোৱা নাই টেনশ্যন হৈ আছিলে বহুত মানুহখিনি ভালকৈ খাবলৈ পাবনে নাই বা কি হ'ব বিয়াখন ভালে ভালে যাবনে নাই তো সেইখিনি টেনশ্যন এতিয়া পূৰ হৈছে এতিয়া যাব লাগিব নগাঁও বিৰাট বেছি টায়াৰ্ড তো কালিলৈকেহে ৰিলেক্স ফিল হ'ম চাগে চাওঁ কি তাতে গৈ কিবা কিবি ফাংচন আছে তো কাইলৈহে গম পাম কিয় মোৰ মানে ফিলতকৈ বেছি টায়াৰ্ডনেছটো বেছি হৈছে অ'কে বাকী কংগ্ৰেচুলেশ্যনছ থেংক ইউ লগ পাম আহিবা আমাৰ ঘৰত নিশ্চয় A few minutes later. ফাইনেলি পাই গ'লোহি আকৌ নিজৰ ৰুম গ'লো বহুত ভাল লাগিলে মোৰ ফালৰ পৰা কাজল আৰু টিংকুদালৈ বিবাহিত জীৱনৰ শুভকামনা যাচিলোঁ আৰু ব্লগটো ইমানেই আছিলে যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ